নিস্তব্ধ গাঁৱৰ ৰাতি ৰাতি প্ৰায় ৯মান বজাত হঠাৎ মোবাইল ফোনটো বাজি উঠে। এজন দেউতাকে ফোনটো ৰিচিভ কৰে। হেল্ল', কোনে কৈছে? ফোনৰ খিপাৰৰ পৰা কান্দি থকা সৰু এজনী ছোৱালীৰ কপামাত। আংকুল, সুমায়া আছে নেকি? প্লিজ তাইক ফোনটো দিয়ক। দেউতাকে নিজৰ ছোৱালীজনীক মাত দিয়ে, সুমায়া মা, তোমাৰ ফোন আহিছে। সুমায়াই পহাৰি আহি ফোনটো লয় ফোনৰ খিপাৰৰ পৰা। কান্দোনে ভৰা মাতত ছোৱালীজনীয়ে কবলৈ আৰম্ভ কৰে। হেল্ল' সুমায়া। আজি স্কুলত কিবা হোমৱৰ্ক কৰিছে নেকি? মই আজি স্কুলত যোৱা নাই। মোৰ সৰু ভণ্টিটো মৰি গ'ল ভনী। তাই পুখুৰীত হাত ভৰি ধুবলৈ গৈ পানীত ডুব গৈছিল। সুমায়া, এতিয়া কাক ভনী বুলি মাতিম? মই স্কুলৰ পৰা ঘৰলৈ আহিলে তাই মোৰ স্কুল বেগত হাত সুমুৱাই চকলেট আৰু মিঠাই বিচাৰিছিল। এতিয়া আৰু কোনে বিচাৰিব ভনী? তাই বৰ মৰম লগা আছিল। মোৰ এটা সৰু ভাইটিও আছিল। সিও আগতে ঢুকাইছিল। আমাৰ কপালত ইমান দুখ কিয়? মই এতিয়া কাক ভনী বুলি মাতিম? কাক ভাইটি বুলি মাতিম? সুমায়াৰ চকুৰ পৰা লাহে লাহে চকু পানী বৈ আহে। কিন্তু দুয়োটা সৰু ছোৱালী ফোনতে কান্দোনত ভাগি পৰে। কাষতে থিয় হৈ থকা দেউতাকৰ চকুতে পানী আহি পৰে। কিছুমান দুখ ভাষাৰে বুজাব নোৱাৰি।